আজি আমি শোল মাছ মাংসৰ দৰে কেনেকৈ বনাই তাৰে প্ৰণালীটো আমি দেখাম সকলোকে। তাৰ বাবে আমাৰ প্ৰয়োজন হ'ব আলু কাটি ৰাখিছোঁ, জিৰা গুড়ি, গোটা জিৰা, হালধি, নিমখ, তেজপাত, ইয়াৰ তলত আছে আপোনাৰ গোটা গৰম মছলা, ইলাচি, দালচিনি, লং। এইফালে আপোনাৰ আদা, নহৰু আৰু কেঁচা জলকীয়া পেষ্ট, ধনিয়া গুড়ি, এয়া দৈ, মোটামুটি 10 পিচমান আমাৰ শোল মাছ কাটি লৈছোঁ। মাছখিনি ভাজি ল'ব লাগিব। তাৰ বাবে এতিয়া আমি কেৰাহী বহাই দিছোঁ। এয়া একচুৱেলি মই কথাখিনি কৈহে আছোঁ দেই, বনাই আছে বেলেগে, পিছত আমি জনাম কোনে বনাইছে। এয়া মাছখিনি ভাজি লওঁ। এয়া মাছ ভাজি হৈ গ'ল। এতিয়া মাছ ভাজিখিনি নমাই লওঁ। মাছ ভাজি হৈ গ'ল। এতিয়া আমি তৰকাৰীৰ প্ৰস্তুত প্ৰণালীলৈ আগবাঢ়িছোঁ। এয়া মিঠাতেল, ইয়াতে তেজপাত, গোটা ইলাচি কেইটামান, গোটা জিৰা, জিৰাখিনি অকণমান ৰঙা হোৱাৰ পিছত এনেকৈ আলুখিনি দি দিয়া হ'ল। অকণমান সোৱাদ অনুযায়ী নিমখ, তাই দিয়া কৰি কিনে হালধি অকণমান ভাজি ল'ব লাগিব। আলুখিনি ভজা হোৱাৰ পিছত এয়া আমাৰ যে আছিলে আদা, নহৰু, পিঁয়াজ আৰু জলকীয়াৰ পেষ্ট, ইয়াতে দি দিয়া হ'ব। এটা অকণমান ঢাকি থৈ দিব লাগিব আলুখিনি বইল হোৱালৈকে। এয়া মছলাখিনিও বইল হৈ গ'ল। এতিয়া আলুখিনি ভাজি হৈ গ'ল। এতিয়া আমি পানী দিয়া হ'ব, জোল। এইটো মাংসৰ দৰে বনোৱা হৈছে যদিও তাক বহুত বেছি জোলো দিব নোৱাৰে, একেবাৰে গ্ৰেভিও নহয়, মানে অকণমান জোলটো কম হ'ব আৰু। আমি এতিয়া মাছখিনি ইয়াতে দি দিয়া হ'ব। অকণমান উতল অহালৈকে আমি অলপ ভালদৰে জুই দি দিম। উতলি আহিছে পানীখিনি, আৰু এইখিনি তৰকাৰীৰ বাবে 5টা ইলাচি আৰু অকণমান দালচিনি ল'ব, আৰু সেইখিনি ধুনীয়াকৈ আমি এতিয়া ইয়াতে খুন্দনিত খুন্দি কিনে নমোৱাৰ ঠিক আগে আগে ইয়াতে আমি দি দিম। এয়া হোৱাৰ ঠিক আগে আগে কেইপিচমান আলু উলিয়াই তাক ধুনীয়াকৈ ভাঙি দিলে গ্ৰেভিটো খুব ধুনীয়া হয়। এয়া আমাৰ শোল মাছৰ আঞ্জা হৈ গ'ল। গৰম মছলাখিনি দিয়ে তাত নমাব লাগিব। গৰম মছলাটো কৈছোঁ আপোনালোকক, 5টা ইলাচি, অকণমান দালচিনি, অকণমান লাৰি। এয়া হৈ গ'ল শোল মাছ। ইয়াৰ খাই কিনে আপুনি কমেণ্টত জনাব টেষ্টবিলাক কেনেকুৱা পায়। আমাৰ খাবলৈ ৰেডি হৈ গ'ল। ৰেচিপিটো ঘৰত বনাবলৈ চেষ্টা কৰিব। লগতে ৰেচিপিটো যদি চাই ভাল লাগিছে, লাইক আৰু কমেণ্ট কৰিব। লুইতপৰীয়া মিউজিকেলি এণ্ড ফুড এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ আন এটি ৰেচিপি আৰু সংগীত লৈ আকৌ আহিম।